নমস্কাৰ বন্ধু বান্ধৱীসকল আছামিজ জিকে নামৰ আমাৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল আগৰ সিদ্ধান্ত দুটা আপোনালোকৰ প্ৰশ্নত আছিল অসমত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বৰ্তমান কেইখন দলং আছে। এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ল 6খন। এই 6খন দলঙৰ নাম হ'ল ঢলা-শদিয়া দলং, বগীবিল দলং, কলিয়া ভোমোৰা দলং, নৰনাৰায়ণ সেতু, পুৰণা শৰাইঘাট দলং আৰু নতুন শৰাইঘাট দলং। এই প্ৰশ্নটো উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম ৰাজ ফাল্টু, সাজাদুৰ ৰহমান, বিক্ৰম সিং দলে, নিউ গোল্ডেন আছাম, সমীৰ চৌধুৰী, লক্ষীনন্দন টাই, FC আলী, ৰোহিত মুণ্ডা, ভাস্কৰ বৰ্মন আৰু শুকুৰ আলী। আপোনালোকে শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত আমি আপোনালোকক 10টা জানিবলগীয়া প্ৰশ্ন আগবঢ়াইছোঁ। এই প্ৰশ্নকেইটা উত্তৰ দিবলৈ আপোনালোকৰ তাত থাকিব 5 ছেকেণ্ডকৈ। উত্তৰ দিবলৈ যদি 5 ছেকেণ্ডতকৈ অধিক সময় প্ৰয়োজন হয় তেন্তে ভিডিঅ'টো প'ষ্ট কৰি ল'ব পাৰে। আৰু ভিডিঅ'টো শেষত আপোনালোকৰ বাবে এটা প্ৰশ্ন আগবঢ়াইছোঁ। এই প্ৰশ্নটো শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। আমি অহাই দিনা শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম উল্লেখ কৰিম। আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, কোনখন চহৰ মাত্ৰ এদিনৰ বাবে ভাৰতৰ ৰাজধানী হৈছিল? সময় আৰম্ভ। এই প্ৰশ্নটোৰ উত্তৰটো হ'ল ইলাহাবাদ চহৰখন মাত্ৰ এদিনৰ বাবে ভাৰতৰ ৰাজধানী হৈছিল। 2 নম্বৰ প্ৰশ্ন, ভাৰতৰ আটাইতকৈ ডাঙৰ গোলাপ ফুলৰ বাগিচা ক'ত আছে? সময় আৰম্ভ। এই প্ৰশ্নটোৰ উত্তৰটো হ'ল ভাৰতৰ আটাইতকৈ ডাঙৰ গোলাপ ফুলৰ বাগিচা চণ্ডীগড়ত আছে। এই বাগিচাত 1600 বিধ গোলাপ আৰু 36,000 জোপাৰো অধিক গোলাপ ফুলৰ গছ আছে। 3 নম্বৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰ নদী ক'ৰ পৰা উৎপন্ন হৈছে? আপোনালোকে নিশ্চয় সকলোৱে জানে। সময় আৰম্ভ। এই প্ৰশ্নটোৰ উত্তৰটো হ'ল ব্ৰহ্মপুত্ৰ নদী মানৱ সৰোবৰৰ পৰা উৎপন্ন হৈছে। 4 নং প্ৰশ্ন, কি গছে সকলোতকৈ অধিক ফল দিয়ে? সময় আৰম্ভ। প্ৰশ্নটোৰ উত্তৰটো হ'ল নাচপতি গছে সকলোতকৈ অধিক ফল দিয়ে। নাচপতি গছে প্ৰায় 300 বছৰ ফল দিব পাৰে। 5 নম্বৰ প্ৰশ্ন, ৰঙা নদীৰ দেশ কাক বোলে? বন্ধু বান্ধৱীসকল উত্তৰ দিবলৈ যদি 5 ছেকেণ্ডতকৈ অধিক সময় প্ৰয়োজন হয় তেন্তে ভিডিঅ'টো প'ষ্ট কৰি ল'ব পাৰে। এই প্ৰশ্নটোৰ উত্তৰটো হ'ল ৰঙা নদীৰ দেশ অসমক বোলে। 6 নম্বৰ প্ৰশ্ন, ভাৰতত প্ৰকাশিত প্ৰথম বাতৰি কাকতখনৰ নাম কি? সময় আৰম্ভ। এই প্ৰশ্নটোৰ উত্তৰটো হ'ল ভাৰতত প্ৰকাশিত প্ৰথম বাতৰি কাকতখনৰ নাম হ'ল দি কেলকাতা গেজেট। 7 নং প্ৰশ্ন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতিজন কোন আছিল? সময় আৰম্ভ। প্ৰশ্নটোৰ উত্তৰটো হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতিজন জৰ্জ ৱাশ্বিংটন আছিল। 8 নং প্ৰশ্ন, ভাৰতৰ সকলোতকৈ ডাঙৰ জেলখনৰ নাম কি? সময় আৰম্ভ। আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰটো জানেই চাগে। ভাৰতৰ সকলোতকৈ ডাঙৰ জেলখনৰ নাম হ'ল তিহাৰ জেল। 9 নং প্ৰশ্ন, মানৱ কম্পিউটাৰ বুলি কাক বোলে? সময় আৰম্ভ। প্ৰশ্নটোৰ উত্তৰটো হ'ল মানৱ কম্পিউটাৰ বুলি শকুন্তলা দেৱীক কোৱা হয়। 10 নম্বৰ আৰু অন্তিম প্ৰশ্নটো হ'ল ডক্টৰ APJ আব্দুল কালামৰ দ্বীপ ভাৰতৰ কোন ৰাজ্যত আছে? সময় আৰম্ভ। এই প্ৰশ্নটোৰ উত্তৰটো হ'ল ডক্টৰ APJ আব্দুল কালামৰ দ্বীপ ভাৰতৰ উৰিষ্যা ৰাজ্যত আছে। বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে এইটো প্ৰশ্ন, কি গেছৰ বৰণো নাই আৰু গোন্ধও নাই? এই প্ৰশ্নটো শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। আমি অহাই দিনা শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম উল্লেখ কৰিম। আপোনালোকে মোৰ এই জিকে হিতানটো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেললৈ প্ৰথম হৈছে এনেধৰণৰ আৰু ভিডিঅ' পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব।